যিহেতু মই শৰাইখিনি আপোনালোকক উচৰ্গা কৰি আছো, আপোনালোকে হুলস্থুল বেছি নকৰিব, কাৰোবাৰ নাম ভুলকৰ্মত থাকি যাব। গতিকেলৈ অলপ শান্তিভাৱে আপোনালোকে বাবাক সেৱা কৰক আৰু নামখিনি কাৰোবাৰ থাকি গ'লে আমাৰো ভাল। গুড মৰ্ণিং গাইজ, আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু আজি আমি যাবলৈ লৈছোঁ নাজিৰা অগ্নিনাভ মন্দিৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকল 10 কিলোমিটাৰমান হ'ব আৰু। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকক। আৰু এইটোৱে নাজিৰা কলেজ তিনিআলি, এইটোৱেদি এতিয়া আমি সোমাই গৈ আছোঁ। আৰু এতিয়া আমি অগ্নিনাভ মন্দিৰ পাই গ'লোহি আৰু এইফালে চাওক ধুনীয়াকৈ বেনাৰ লগাই থৈছে। हरे हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु शंभु शंभु। এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ আৰু মন্দিৰৰ ভিতৰত বহুত ভিৰ, সেইকাৰণে মানুহবিলাকে বাহিৰতে চাকি বন্তি জ্বলাইছে। আৰু এইফালে চাওক, তেওঁলোকে বাবাক বাহিৰৰ পৰা সেৱা জনাইছে আৰু আপোনালোকেও ঘৰৰ পৰা সেৱা ভাগ জনাই দিব পাৰে। অগ্নিনাভ বাবাই সকলোৰে মনৰ আশা পূৰণ কৰে। গাইজ, আমি চাকি জ্বলোৱা জেগালৈ যেনে তেনে সোমাই আহিলোঁ আৰু চাওকচোন ইয়াত শ শ চাকি জ্বলি আছে। গাইজ, চাকি জ্বলোৱা ইয়াত মানুহ চাওক। গাইজ, ইয়াতে ধূপ চাকি জ্বলাইছোঁ। যিহেতু মই শৰাইখিনি আপোনালোকক উচৰ্গা কৰি আছো, আপোনালোকে হুলস্থুল বেছি নকৰিব, কাৰোবাৰ নাম ভুলকৰ্মত থাকি যাব। গতিকেলৈ অলপ শান্তিভাৱে আপোনালোকে বাবাক সেৱা কৰক আৰু নামখিনি কাৰোবাৰ। এইফালে অগ্নিনাভ মন্দিৰৰ বিষয়ে পূজাৰীয়ে কি কয় শুনো, আহকচোন। দিয়ক, এই অগ্নিনাভ মন্দিৰৰ বিষয়ে ৰাইজসকলক অকণমান জনাই দিয়কচোন। প্ৰথম কথা হ'ল, আমাৰ মন্দিৰভাগ আপোনাৰ ৰাতিপুৱা 9:30 খোলা হয় আৰু মানুহ থকালৈকে মানে ধৰক 4টা-5টালৈকে আমাৰ খোলা থাকে। দ্বিতীয়টো, ইয়াত আপুনি ধৰক অনলাইনেই হওক বা অফলাইনত ইয়াত অহাই হওক, কোনোবাই ঘৰৰ পৰা শৰাই লৈ আহিব পাৰে আৰু বোলে নহয় মই ইয়াতে লৈ লওঁ, একো সুবিধা আছে। আৰু বিশেষভাৱে ঘৃতপ্ৰদীপ, ঘৃতৰ চাকিটো মানে বিশেষ প্ৰশস্ত, কিন্তু আজিকালি বহুতে মিঠাতেল আনি না নকৰোঁ, এনেকৈও দিয়া হয়। আৰু এতিয়া ধৰক আপোনাৰ এনেকুৱা, আপুনি মনতে কিবা এটা ভাবিছে, আপোনাৰ কিবা অসুবিধা আছে, আপুনি অনলাইনতে ভগৱন্তৰ চৰণত আমাৰ অনুষ্ঠানটো চাই আপুনি তাতে ভাবিব পাৰে যে মই যদি মোৰ কামটো হয়, মই ভগৱন্ত অগ্নিনাভ বাবাৰ
ওচৰলৈ যাম বা শৰাই এখন দিম। এইটো ভাবি আপুনি ঘৰতেই আপোনাৰ নিজাকে আপুনি আপোনাৰ থাপনাত এগছ ভিতৰত চাকি দিওঁ চাকি জ্বলাই দিব পাৰে। হয়। যে মোৰ কামটো হ'লে মই এইটো কৰিম। তেনেকৈ ধৰক প্ৰায় মানুহ যিমানখিনি আমাৰ এতিয়া আপুনি দেখিলে মানুহ প্ৰথম অৱস্থাত মানুহ একেবাৰে কম আছিলে, এতিয়াতো ক্ৰমান্বয়ে মানুহ বাঢ়িছে। ধৰক তেওঁৰ বাবাৰ কৃপা, আমাৰ গাত একো নাই, বাবাই নিশ্চয় সকলোকে কৃপা কৰিছে, গতিকে ধৰক ইমানখিনি মানুহ আহি গোট খাইছে। আৰু বিশেষভাৱে আমাৰ বুধবাৰ আৰু শনিবাৰ এই দুটা বাৰত আমাৰ মন্দিৰ ভাগ বন্ধ থাকে, অন্য 5টা বাৰ খোলা থাকে। তাৰ ভিতৰত ধৰক আমাৰ এতিয়া পুঁজিটো 3টা, তাৰমানে সকলোৱে একেদিনাই আমি আহিব নোৱাৰোঁ, অসুবিধা আছে। এজন আমাৰ দেওবাৰে থাকে, সোমবাৰে শুক্ৰবাৰে এজন থাকে, আৰু মই বিশেষকৈ বৃহস্পতিবাৰে আৰু মঙলবাৰে থাকোঁ। গতিকে ধৰক ৰাইজে নিশ্চয় তেখেতকো বাবাই নিশ্চয় ফল দিছে, সেয়ে আপুনি ইমানখিনি মানুহ আজি দেখিছে, উপস্থিত ইমান নাছিলে। সকলো বাবাৰ কৃপা, আৰু সকলো অনলাইনতে আমাৰ হৈ থাকে। আপোনাৰ কোনোবাই শৰাই দিওঁ বুলি ক'লে অনলাইনতে পাব। দ্বিতীয়তে ধৰক আপুনি বোলে নহয় মই তাতে গৈ শৰাইখন কিনি নিনো, ইমান দূৰ লৈ আহিলে পল বেয়া হয়, ইয়াতে লৈ লওক, আপুনি ইয়াতো লৈ ল'ব। আপুনি দেখিলে আজি গোটেই ব্যৱস্থাটো আপুনি শৰাই চৰাই দেখিছে। গতিকে সেয়াই বাবাই ভগৱানক কৃপা কৰক, এয়াই আমি ভগৱানৰ ওচৰতো সদায় প্ৰাৰ্থনা কৰোঁ। অহাসকলকো কওঁ ভগৱানৰ ওচৰত কৃপা মাগক। খুব দূৰ দূৰণিৰ পৰা আহে, কিন্তু কোনোৱে কিবা অকণমান খাই বৈ আহে, সেইটোত বাবাই দুখ নধৰে। মানে সকলো ভগৱানক শক্তিয়েহে ভক্তি, মানুহৰ গাত শক্তি থাকিব লাগিব, শক্তি থাকিলে ভক্তি কৰিবলৈ। গতিকে গুৱাহাটীৰ পৰা আপুনি আগদিনাই উঠিছে ধৰক গাড়ী, আগদিনাই উঠি আপুনি ইয়াত পাওঁতে ৰাতিপুৱা আকৌ আমাৰ পূজা ভগলে ৰ'ব লাগে, পূজাৰ আগত আমি প্ৰসাদ নিদিওঁ। আৰু এনেকুৱা নহয় ধৰক আপুনি গুৱাহাটীৰ পৰা আহিছে বুলি আমাৰ ইয়াত আগস্থান নাপায়। এইজন বোলে শিৱসাগৰৰ মানুহ বা নাজিয়া মানুহ, আপুনি গুৱাহাটীৰ পৰা আহিছে, আপোনাক আগতে আমি কামটো কৰি দিম, তেনেকুৱা আমাৰ সুবিধা নাই। আমাৰ নিয়ম নীতি আছে, সকলো শৰাইবিলাক আমি সকলো একেলগেই শৰাই সজাই লওঁ, আৰু একেলগে পূজা শেষ হোৱাৰ পাছতে উৎসৰ্গা কৰোঁ। কোনো এজন আহিলে বোলে পূজা কৰাৰ আগতেই গোসাঁই গা নোধোৱাকৈ আমি খোৱাম, সেইটো নহ'ব, সেইটো ব্যৱস্থা নাই তাৰমানে। সেইকাৰণে বহুতে কোনোৱে অকণমান মনতে বেয়াও পায়, কিন্তু উপায় নাই, মানে বাবাৰ তেনেকুৱা আমি হেৰি পোৱা নাই। আৰু বাবাৰ আটাইতকৈ প্ৰিয় হ'ল ফুল, বাবাক আমি ফুলেৰে সজাওঁ। তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু হ'ল ফুল, পালে বাবাই বৰ ভাল। আৰু গাইজ ইয়াতে পায়স বনাই আছে, এয়া চাওক। আৰু এইফালে ৰাইজক দিবৰ কাৰণে ধুনীয়াকৈ বাতিত সজাই আছে। আৰু গাইজ এইফালে চাওক, ইয়াত কিমান হাজাৰ হাজাৰ চাকি পৰি আছে, আৰু ইয়াৰ পৰাই গম পোৱা যায় ইয়ালৈ কিমান মানুহ আহে। ৰঘুনাথ মন্দিৰৰ পৰা ওলাই আহিলোঁ, আৰু এইফালে নাজিয়া ক'ত হয়। আৰু সেইফালে আই লাভ নাজিয়া বুলি লিখি থোৱা আছে। আৰু ইয়াতে ফটো মাৰি যাওঁগৈ। আৰু আপোনালোকে ৰঘুনাথ মন্দিৰ আহিলে কোৰ্টৰ ফ্ৰণ্টত মাছ চাব গাইজ, এইফালে মাছ চক যি ডাঙৰ ডাঙৰ। গাইজ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে ঘৰৰ পৰাই শিৱ বাবাক সেৱা এটা কৰি দিব, আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।